বঢ়িয়া পুৰা কেইটা হ'ল ঐ পুৰা মজা দি আছে ৰাণী ছিক্স টেক ছিক্স টেক ওলাইছে দেই ৰাণী পুৰা কৰিছে পুৰা মানে ঘাম উলিয়াই দিছে বা হেল্ল' গাইজ কি খবৰ আপোনালোকৰ আশা কৰিছোঁ সকলোৱে ভালে আছে সকলোকে মোৰ নতুন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ বহুদিনৰ মূৰত নতুন এটি ভিডিঅ'লৈ আহিছোঁ যিহেতু এইকেইদিন ফিল্ডত ব্যস্ত হৈ আছোঁ মানে ৰানিং চানিং কৰি দিছোঁ জাম চাম মাৰি আছোঁ পূৰা গ্ৰাউণ্ডতে ব্যস্ত এইকেইদিন পূৰা মানে ভিডিঅ' তেনেকৈ দিব পৰা নাই এইফালে ভাইটি এজন আৰু মই বাকী আৰু দুজন আহি আছে লগৰ ৰানিং চানিং কৰা নাই এতিয়া প্ৰায় 4টামান বাজিলে এতিয়া ৰানিংটো কৰিম আৰু তাৰপৰা ইয়াতে জামটো মাৰিম পূৰা জাম চাম খান্দি দিছোঁ ভিডিঅ'টো বহুত দিনৰ মই ষ্টাৰ্ট কৰিছোঁ আৰু ঠিক আছে ভিডিঅ' শেষলৈকে চাই থাকিব ঠিক আছে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ এইকেইদিন আমি পূৰা ৰানিং চানিং কৰি আছোঁ প্ৰায় লগৰবোৰ লগত আৰু ময়ো পূৰা এইকেইদিন ভিডিঅ' চিডিঅ' তেনেকৈ দিব পৰা নাই ভিডিঅ' তেনেকৈ বনোৱা হোৱাই নাই মানে ভিডিঅ'ৰ লগত তেনেকৈ জড়িত মানে নাই এইকেইদিন প্ৰায় পঢ়িব লগাও হৈ আছে ৰানিঙো কৰিবলগীয়া আছে যিহেতু অনলাইন হৈ গ'ল আছাম পুলিচৰ এতিয়া এডমিট অহা কথা আছে এইকেইদিনতে আহিব চাগে এডমিট আহিলেতো ইণ্টাৰভিউ পাতি দিব সেইটো কাৰণে পূৰা মানে হাৰ্ড প্ৰেক্টিচ কৰিব লগা হৈ আছে সেইকাৰণে ভিডিঅ' চিডিঅ' দিব পৰা নাই ঠিক আছে সেইটো কাৰণে ৰানিং চানিং কৰি আছোঁ আৰু তেনেকৈ আৰু বাকী এই ভাইজন পূৰা ঐ ৰানিং কৰি নাই কৰা এই কৰি পেলি বিচাৰ থাকব পাৰিছোঁ পূৰা গোবৰ পেলাই আছে এইখিনি ইয়াত আমি যাম মাৰোঁ এইফালৰ পৰা এইফালে পূৰা চব এক্সিডেণ্টে মাৰে প্ৰায় ল'ৰাবোৰ আজিকালি চব এক্সিডেণ্ট মাৰিছে আৰু প্ৰায় ৰানিংটো এতিয়া কৰিব লাগিব আৰু লগৰ দুটামানৰ কাৰণে ৰখি আছোঁ তাৰপৰা ৰানিংটো কৰিম বুলি ভাবি আছোঁ ঠিক আছে যিমান পাৰোঁ আপোনালোকক দেখাম ভিডিঅ'টো চাই থাকিব মই ৰাতিপুৱা ৰানিংটো কৰিলোঁ বাৰু তথাপিও জামটো মাৰিম ৰানিঙো কৰিম বাৰু আৰু গাইজ যিহেতু ইণ্টাৰভিউ পালেহি আপোনালোকক মই বেলেগ ধৰণৰ ভিডিঅ' তেনেকৈ দিব নোৱাৰিম মানে এইকেইদিন প্ৰায় ৰানিং চানিং কৰা ভিডিঅ' তেনেকুৱা এটা দুটা মাজে মাজে দিম ঠিক আছে এইটো ভিডিঅ' বনাইছোঁ আৰু বহুত দিনৰ মূৰত প্ৰায় বহুত দিনেই হৈ গ'ল ভিডিঅ' বনোৱা নাই লগত জড়িত নাই তেনেকৈ ঠিক আছে এই ৰানিং কৰা ভিডিঅ'ও দেখাম অলপ জাম মৰা ভিডিঅ'ও দেখাম ঠিক আছে এইটো বোলে ফটো মাৰিব লাগে বোলে এইটো কুকুৰক তে প'জ দে না প'জ দে ছিক্স টেক ছিক্স টেক ওলাইছে দেই ৰানিং পুৰা কৰি পুৰা মানে ঘাম উলিয়াই দিছে ঐ এইটো খান মাৰিব লাগে এইকেইটা পোৱাহিয়ে নাই ফালে অবিৰে পূৰা মানে ৰানিং ষ্টাৰ্ট কৰি দিলে মাৰ জোৰছে মাৰো চাবাছ বঢ়িয়া বাকী এফালে অবিৰে ৰানিং কৰি আছে মই অলপ খোজকাঢ়ি দিওঁ এতিয়া তাৰপৰা ৰানিং কৰিম ময়ো ৰানিং ষ্টাৰ্ট কৰি লগৰকেইটালৈ ৰখি আছোঁ লগৰকেইটা অহাই নাই এতিয়ালৈকে মাই গড বস্তু এটা হ'ল নহয় ইয়াত আমি মানে গছপুলি এজোপা কোনোবাই মহতিয়াই দিলে আমি ভিডিঅ' পাৰ্টিখিনি আমি গোটেই লাইনকৈ ৰুই থৈছিলোঁ বৰ ধুনীয়াকৈ কোনো নাখাবলৈ এনেকৈ হেৰি কৰি থৈছিলোঁ চাওক কেনেকুৱা কৰি থৈছে গৰু ছাগলীয়ে মহতিয়ালে নে এতিয়া মানুহে মহতিয়ালে নে পুলিটো এতিয়া মৰি থাকে চালা বাকী এতিয়া ময়ো ৰানিং ষ্টাৰ্ট কৰিব লাগিব অলপ খোজকাঢ়োঁ ফাৰ্ষ্ট টাইম ঠিক আছে বাকী সেইটো অভি পূৰা মাৰি আছে জোৰ লগা আৰু স্পীড বঢ়িয়া এইখন গ্ৰাউণ্ডত পূৰা 32 মিটাৰ 13 পাক মজা বঢ়িয়া মাৰ বঢ়িয়া এখন গ্ৰাউণ্ডত 32 মিটাৰ হ'বলৈ হ'লে আপুনি 13 পাক মাৰিব লাগিব 13 পাকটো অলপ বেছি হয় 50 মিটাৰমান তথাপিও আমি 13 পাক মানে মাৰি দিম আৰু 50 মিটাৰ বেছি মাৰি থ'লে ভালে আৰু তাত গ'লে মানে কমি যাব টাইম ঠিক আছে বাকী আমাৰ লিক বহি গৈছে চাওঁ এইটো ৰানিং কৰি পূৰা মই এতিয়া প্ৰায় 2 পাকমান খোজকাঢ়ি দিওঁ খোজকাঢ়িলোঁ আৰু মানে শুই ওলাই আহিছোঁ যে গোটেইবোৰ গাটো মানে পূৰা জইণ্টবোৰ ফুল নাই মানে খুলি লৈছোঁ অলপ বাকী আমাৰ ফিল্ডখন তাত কিমান জংঘল হৈ থাকে আমি এইটো টেকতে এনেকৈ মাৰোঁ ঘূৰোঁ প্ৰায় এইখিনি চব জংঘলেই প্ৰায় বেলেগে কয় তহঁতি বোলে মানে জংঘলতে ৰানিং চানিং কৰি থাকোঁ তহঁতি জংঘল বুলি কয় বাকীতো এইবোৰ জংঘল বাৰু বাকী এইটো লিকত আমি মাৰোঁ প্ৰায় এই জাতকৈ অলপ দেখাই দিছোঁ চাওঁ এই জাতকৈ একদম ঠিক আছে তাৰপৰা কথা পাতি থাকিম মই অলপ ৰানিং কৰিম ৰানিং এতিয়া দেখাব পাৰোঁ নে নোৱাৰোঁ যদি কেমেৰাটো হৈ যায় ৰানিং মই কৰাত অলপ দেখাম টাইমিং নাই মৰা বহুত দিন হ'ল টাইমিং দেখাম একদিন কিমান দিন লাগিব প্ৰায় 4:30মান লাগি আছে 35 মিটাৰ 4:30 ওলাই আছোঁ আৰু 4:30 ভিতৰতে ওলাই আছোঁ 11:30 ধৰিছোঁ আৰু আপোনালোকৰ কিমান টাইম লাগিছে জনাব যেনে এবাৰ ইণ্টাৰভিউ মাৰিব ঠিক আছে আৰু যদি মোৰ চেনেলটো প্ৰথমবাৰ চাইছে তেন্তে ছাবস্ক্ৰাইব কৰি দিব দেই লগৰবোৰ অহাই নাই এতিয়ালৈকে তাকে অভিয়াছ মাৰো চাবাছ বঢ়িয়া পুৰা কেইটা হ'ল ঐ পূৰা মজা দি আছে ৰাণী বঢ়িয়া এইখন মোৰ বসন্তীখন
এখন পচন্দ এতিয়া সদায় আহোঁ প্ৰায় কেতিয়াবা খোজকাঢ়ি এইডোখৰত জাম মৰাডোখৰ তেনেকৈ অলপ খান্দি চানি থোৱা হৈছে আৰু তাৰপৰা এতিয়া এডোখৰত জাম মাৰিম অলপ পিছত ঠিক আছে। এইটো অবিৰ পৰা ৰানিং কৰি আছে, মই এতিয়া ৰানিং কৰোঁ অলপ চাই থাকোঁ। মই এতিয়া অলপ ৱৰ্কআউট কৰিম, ৰানিং কৰাৰ আগত ৱৰ্কআউট অলপ কৰি লওঁ, ৱৰ্কআউট কৰি পিনে ৰানিং কৰিম ঠিক আছে। গাইছ ফাইনেলি পুৰা ৰানিং চানিং কমপ্লিট কৰি দিলোঁ, প্ৰায় 13-14 পাকমান মাৰিলোঁ আৰু 3200 মিটাৰমান মাৰিলোঁ। পূৰা দেখিলে পচিনা এইবোৰ পূৰা ভাগৰ লাগিছে, পূৰা কাহ হৈ আছে ৰখি দিয়া মানে ৰানিং শেষ হোৱাৰ পিছতে পূৰা কাহ আহি গৈছে। তেলে কিমান পাক মাৰিলি ভাই? বহুত মাৰিলি ন? এইটো ৰানিং কমপ্লিট কৰি দিলে আজি মানে, আৰু জাম মাৰিবলৈ দেৰি হৈ গ'ল, আন্ধাৰ হৈ গ'ল। জামটো বেলেগ এদিন কালি মাৰিম, অহাকালি এতিয়া ভীম মাৰিমগৈ ঠিক আছে। লগৰ এটা আছে পোৱালটো, তাৰপৰা আমি দুটা ভীম মাৰিম এতিয়া। জামটো মাৰিবলৈ গোটেই আন্ধাৰ হৈ গ'ল, ভীমটো আজি নেমাৰোঁ আৰু ঠিক আছে। এইটো চাই থাকিব, এতিয়া ভীম মাৰিব যাওঁ। 100 মিটাৰ মাৰিছে, মাৰ বঢ়িয়া বঢ়িয়া বঢ়িয়া, পূৰা 100 মিটাৰ লগাও। আজি একদম মানে ৰাতিপুৱা মাৰিলোঁ যে ৰানিংটো মানে মাৰিব পৰা নাই ইমান, প্ৰায় 13-14 পাক মাৰিলোঁ আৰু বাকী তাৰ ভীম মাৰোগৈ, পূৰা মানে ভাগৰ লাগিছে আৰু পচিনা এতিয়া গা ধুমগৈ লাগিব ৰাতিখন। আমি মানে প্ৰায় 4জন মান আহোঁ ৰানিং কৰিবলৈ, ভীম মাৰোঁ 4জনে। আজি প্ৰায় নাই 2-3জন মান, আমি দুজনে আজি, আমি এখেত আৰু আমি দুজনে এটা ভীম মাৰিম বা তালৈ ভিডিঅ' কৰিম হা, আপোনালোকে চাই থাকক কেইবাৰ মাৰিব পাৰোঁ ঠিক আছে। মই এতিয়া টাৰ্গেট 14 বাৰ পূৰা এক্সিডেণ্ট মাৰিবলৈ চেষ্টা কৰিম, ভীম চাই থাকক কিমান বাৰ পাৰোঁ। বহুত দিন নাই হোৱা নহয়। 1 2 3 4 5 16 বাৰ মাৰিলোঁ, 16 বাৰ আহি গৈছে। 14 বাৰ মাৰিব লাগে, 16 বাৰ আহিছোঁ। এক্সিডেণ্ট মাৰিব লাগিব হা, 14 বাৰ মাৰিব লাগিব। 1 2 বঢ়িয়া 3 4 5 6 মাৰ 7 মাৰ 8 বছ বঢ়িয়া। সেইটো কাৰণে লাহে লাহে আহিব। এই আজি ৰাতিপুৱা মাৰিলোঁ কৈছে, সেইটো কাৰণে এতিয়া অলপ অহা নাই। ৰাতিপুৱা মাৰিলে পূৰা আমি এনেদৰে প্ৰেক্টিচ চলাই আছোঁ আৰু অসম পুলিচৰ কাৰণে পূৰা প্ৰেক্টিচ। বাকী দুজনো অহা হ'লে অলপ আপোনালোকক সিহঁতকো দেখাব পাৰিলোহেঁতেন। আজি মোৰ ৰানিং কৰাটো দেখুওৱা নহ'ল, কেলৈ কৈছোঁ মানে ইও ৰানিং কৰি আছিলে, ময়ো ৰানিং কৰি আছিলোঁ। তাৰপৰা সেইটো কাৰণে ভিডিঅ' কৰিবলৈ কোনো মানুহে নাই, সেইটো কাৰণে ভিডিঅ' মই ৰানিং কৰা মানে দেখাব নোৱাৰিলোঁ। একদম ধুনীয়াকৈ দেখাম, লাইভ দেখাম কিমান মিনিটত মাৰিছোঁ, পূৰা দেখাম কিমান মিনিট কিমান ছেকেণ্ডত মাৰিছোঁ ঠিক আছে। পূৰা ধুনীয়াকৈ দেখাম 3500 মিটাৰ ঠিক আছে। আৰু মাৰিবিনে? হ'ব ঠিক আছে গাইছ, ভিডিঅ'টো ইমানেই আৰু ঠিক আছে। বহুত দিনৰ মূৰত ভিডিঅ'টো বনালোঁ আৰু ভিডিঅ'টো একদিন দিব পৰা নাই, যিহেতু অসম পুলিচৰ কাৰণে প্ৰস্তুতি চলাই আছোঁ, ৰানিং চানিং পঢ়িবলগীয়া হৈ আছে। সেইটো কাৰণে মানে ভিডিঅ' চিডিঅ' তেনেকৈ মানে ইউটিউবত ইমান মানে গুৰুত্ব দিয়াই নাই ভিডিঅ' চিডিঅ' বনাবলৈ ঠিক আছে। ইমানে আৰু ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব কমেণ্ট কৰি ঠিক আছে। যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব ঠিক আছে। এতিয়ালৈ বাই বাই নে কি? ভাই বাই বাই এটা কৰি দিয়া ঠিক আছে, বাই বাই। নতুন এটা ভিডিঅ'ত লগ পাম ঠিক আছে, বাই বাই।